আচলতে বিভিন্ন সময়ত বিভিন্ন কাৰণত বিভিন্ন মানুহ আমি লগ পাওঁ, বিভিন্ন কাহিনী শুনিবলৈ পাওঁ। তাৰে কিছুমান কাহিনী গল্পৰ বিষয় হৈ উঠে, কিছুমান মানুহ গল্পৰ চৰিত্ৰ হৈ পৰে। মোৰ গুণ নামৰ গল্পটো তেনে এটি গল্প, যিটো গল্প লিখোঁতে একে সময়তে মোৰ মগজুত তিনিটা ঘটনাই পাকঘূৰণিৰ দৰে ঘূৰি থাকিছিল। প্ৰথম ঘটনাটো এগৰাকী চিনাকি তিৰোতাৰ, যিয়ে সন্দেহবাদী গিৰিয়েকৰ কাৰণে বাৰাণ্ডাখনলৈ ওলাবলৈও 100 বাৰ ভাবিব লগা হৈছিল। আৰু সেই গিৰিয়েকৰ মৃত্যুত তেওঁৰ চকুত মই যিটো সকাহ দেখিছিলোঁ, সেই কথাটোৱে মোক বিশেষভাৱে প্ৰভাৱিত কৰিছিল। দ্বিতীয় ঘটনাটো মোৰ এগৰাকী বান্ধৱীৰ, যিয়ে এখন বিয়ালৈ গৈ দেউতাকৰ মৃত্যুৰ এবছৰ নোহোৱাৰ বাবে মাংস ভাতৰ সলনি দৈ চিৰা খাই ঘৰলৈ উভতি আহিছিল। আৰু উভতি আহোঁতে তেওঁ মনত যিটো দুখবোধ লৈ আহিছিল, সেই দুখবোধে মোকো কোনোবাখিনিত চুইছিল। তৃতীয় ঘটনাটো এজন মোৰ বন্ধুৰ, যিজনে মাংস খোৱাৰ হেঁপাহত ক্লাছ 8-9 মানত থাকোঁতে পথাৰলৈ গৈ এগালমান ভেকুলী ধৰি আনিছিল আৰু ভেকুলীৰ টপিনাবোৰ কাটি ভাজি খাইছিল। এই তিনিওটা ঘটনাই মোক এই গল্পটো লিখোঁতে বিশেষভাৱে প্ৰভাৱিত কৰিছিল। আৰু এই তিনিওটা ঘটনাৰ অলপমান সাল সলনি কৰি মই গল্পটো লিখি পেলাইছিলোঁ। আৰু এই গল্পটোক প্ৰাণৱন্ত কৰি তুলিলে কথা কাহিনীয়ে। মানৱজ্যোতি কলিতাৰ এই প্ৰচেষ্টাক শলাগ ল'লোঁ। লগতে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ মোৰ গল্পটোক প্ৰাণ দিয়াৰ বাবে। কথা কাহিনী আগুৱাই যাওক, অলেখ শুভকামনা। আপোনালোকে গল্পটো ইউটিউবত শুনিবলৈ পাব, লগতে বিভিন্ন ধৰণৰ অডিঅ' প্লেটফৰ্ম যেনে জিঅ' শ্ৰাৱণ, স্পটিফাই আদিত শুনিবলৈ পাব। এবাৰ শুনিবচোন গল্পটি কেনে হৈছে আৰু নিশ্চয় জনাব। ধন্যবাদ।